আপোনালোকে সকলোৱে গম পায়েই যেতিয়া এটা আশাৰ বৰে ঘৰত যেতিয়া এজাক যদি মানে ভয়ংকাৰী যদি ধুমুহা আহিবলৈ আহে সেই ধুমুহাজাকে যেতিয়া এখন ঘৰ ভাঙি থান বান কৰি দিয়ে সেই ঘৰখনৰ মানুহবিলাকৰ কিমান কষ্টকৰ হৈ পৰে জাষ্ট আপোনাৰ ঘৰত কোনোবা ধুমুহা আহিছে ধুমুহাই আপোনাৰ ঘৰখন উৰাই লৈ গ'ল পিছদিনাখন আপুনি ঘৰখনত থাকিবৰ বাবে হাহাকাৰ আপুনি ঘৰৰ বস্তু বিচাৰিবোৰক বনাবলগীয়া হ'ব এখন ঘৰ সাজিবলৈ বহুত কষ্টকৰ হয় জানেনে যেতিয়া এখন ঘৰ ঘপককেনে ভাঙি পেলাবলৈ চেষ্টা কৰে মানুহে সেই মুহূৰ্তত এখন ঘৰ ভাঙি যাব কিন্তু ঘৰখন পুনৰ সাজিবলৈ বহুত কষ্টকৰ হয় টকা পইচাকে আদি কৰি বহুত লাগে সেইদৰেই এটা হৃদয় আন এটা হৃদয়ৰ লগত স্পৰ্শগত হ'বলৈ বা স্পৰ্শ কৰি এগৰাকী ছোৱালীক যেতিয়া সঁচা প্ৰেমত ভাল পাই বিয়া পাতিবলৈ বহুত কষ্টকৰ হৈ পৰে যি মুহূৰ্তত এখন বিয়া হোৱাৰ পিছত আকৌ যদি ভাঙি যাবলৈ হয় সেইখন বিয়াত মানে কি হৈ যায় মেইন কেছটো এইটোৱে জানেনে সেইখন বিয়াত মানে আকৌ যে শান্তি সমৃদ্ধি বুলি কোৱা বস্তুটো ঘূৰাই পাবলৈ অলপ কষ্টকৰ হৈ পৰে জানেনে তেওঁ আপোনাক বিশ্বাস নকৰিব আপুনি তেওঁক বিশ্বাস কৰিব নোৱাৰিব কিজানিবা আকৌ পুনৰাবৃত্তি ঘটে সেইবাবে কৈছোঁ মানুহৰ জীৱনত অশান্তি হৈ লাভ নাই সুখ লাগে জীৱনত পৃথিৱীলৈ মানুহ হিচাপত আহি দুখ প্ৰয়োজন নাই সদায় মানুহে জীৱনটো নিজৰ জিন্দাবাদ বুলি ভাবিব লাগে হাই কাজিয়া অশান্তি জেদ পেচ থেৰ পেচ ধৰি লাভ নাই মানুহে নিজৰ কৰ্ম কৰিব লাগে নিজৰ কৰ্ম জীৱনত আগবাঢ়িব লাগে সকলো ক্ষেত্ৰতে আগবাঢ়িব লাগে মানুহৰ মনৰ পৰা এইটো ভাৱ আঁতৰাই পেলাব লাগে হিংসা সন্দেহটো এনেকুৱা বস্তু সন্ত্ৰাসবাদতকৈ এটা বেছি শক্তিশালী বস্তু সন্দেহ যিটো বস্তুৱে এখন ঘৰ নিমিষতে শেষ কৰি দিব পাৰে এটা বোমাৰ লগত সন্মিলিত হোৱাৰ দৰে এটা বোমাই যেনেকৈ এটা এৰিয়া শেষ কৰিব পাৰে এটা সন্দেহো এখন ঘৰ শেষ কৰি দিব পাৰে সন্ত্ৰাসবাদীৰ লগত সন্ত্ৰাসবাদ বহুত এটা সম্পৰ্ক বেছি পাৰ্থক্য নহয় এয়াই ক'লোঁ জীৱন জিন্দাবাদ থেংক ইউ